ব্ৰিলিয়েণ্ট একাডেমি, যিখন একাডেমীয়ে শৈক্ষিক ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাই আহিবলৈ সক্ষম হৈছে। আজি ব্ৰিলিয়েণ্ট একাডেমীৰ এনুৱেল ডে প্ৰগ্ৰাম হৈ আছে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত। ব্ৰিলিয়েণ্ট একাডেমীৰ এনুৱেল ডে প্ৰগ্ৰাম চাব যাওঁ বলক। ঠিক আছে, আপুনি নম্বৰে লৈ ভাবিছে মই অংকত ভাল নহয়, মেথমেটিক্স সায়েন্সত ভাল নহয়, মই কিহত ভাল হয়? মই খেলাত ভাল হয় নেকি? মই পলিটিকেল সায়েন্সত ভাল হয় নেকি? মই আঁকি ভাল পাওঁ নেকি? সেইটোক আপুনি ভাবিব লাগিব। বাধা আহিব, সায়েন্স পঢ়, আপোনাৰ পঢ়িব মন আছে আৰ্টছ, বাধা সব সময়। ইয়াত আমাৰ এক্সিষ্টেন্সৰ কথা আছে, আমাৰ অস্তিত্বৰ কথা আছে মানুহ হিচাপে। যোৱা 50 বছৰত, 100 বছৰতো ক'ব পাৰিবা, যোৱা 50 বছৰত আমি মানুহ সকল জীৱশ্ৰেষ্ঠ মানুহে এই পৃথিৱীখনত যিমান ধ্বংসাত্মক কাম কৰিছোঁ, যিমান অনিষ্ট কৰিছোঁ, তাৰ সমান অনিষ্ট, তাৰ সমান ধনাত্মক কাম যোৱা 50 বছৰত, মই 10,000 বছৰ বা 1 লাখ বছৰৰ কথা ক'বলৈ যোৱা নাই, যোৱা 50 বছৰত মোৰ আৰু কেইটামান বছৰ পাৰ হ'লে মোৰো 50 বছৰ হ'ব। আমি যিমান অনিষ্ট কৰিছোঁ, পৃথিৱীত আৰু কোনো জীৱ জন্তু অনিষ্ট কৰা নাই, আৰু এনেকেই যদি চলি গৈ থাকে, আমি মানুহে পৃথিৱীখনক যিমান ধ্বংস কৰিছোঁ, যিমান অনিষ্ট কৰিছোঁ, আন কোনো জীৱ জন্তুৱে কৰা নাই। আৰু যোৱা 1000 বছৰ, 10,000 বছৰতো মানুহে ইমানখিনি অনিষ্ট, ইমানখিনি ধ্বংসাত্মক কাম কৰা নাই। আৰু যদি 50 বছৰ আমি এনেকে ধ্বংসাত্মক কামে পৃথিৱীত কৰি গৈ থাকোঁ, তেনেহ'লে যেনেকে ডাইনছৰ বিলুপ্ত হৈছে, যেনেকে মেমথ বিলুপ্ত হৈছে, আৰু বহুত অকণমান আমি চকুৰে দেখা নাই তেনেকুৱা জীৱ জন্তু বিলুপ্ত হৈ গৈছে, ঠিক তেনেকে এখন কি স্থিৰাপ আছে, 6th এক্সটিংশ্যন। হয়তো মানৱ জাতি আৰু 50-100 বছৰৰ পিছত এনেকে অনিষ্টৰ লেভেললৈ গুচি যাব, অকল প্ৰফিট মেকিঙৰ কাৰণে আৰু আমাৰ ভোগ বিলাস লিপ্সাৰ কাৰণে, যে মানুহেই হয়তো ইয়াৰ পৰা বিলুপ্ত হৈ যাব, আৰু বেছি বছৰ নাই। কিন্তু মানুহক আমি দীৰ্ঘায়ু কৰিব পাৰোঁ। কেনেকে পৃথিৱীত যদি মানুহ মৃত্যু হৈ সাক্ষৰ হৈ যায়, কেনেকে দিম এই পৃথিৱীখনক বচাই ৰাখিম, আৰু এই পৃথিৱীখনক বচাই ৰখাৰ আমি কেনেকে বচাই ৰাখিম? আমি যদি পৃথিৱীখনৰ কথা চিন্তা কৰোঁ, আৰু পৃথিৱীখনৰ কথা চিন্তা কৰোঁ নেকি, আমি যদি অক্সিজেনৰ কথা চিন্তা কৰোঁ, অক্সিজেন দিয়ে কোনে? আমাৰ গছ জোপাই দিয়ে। প্ৰায় 5-6 কিলোমিটাৰ ৰাস্তাৰ দুয়োকাষে আমি গছ পুলি লগাইছোঁ, লগাই পেলাই এৰি দিয়া নাই। মাউৰাহীন সন্তানৰ নিচিনা আমি এৰি দিয়া নাই। গছ পুলিবিলাকক ফেঞ্চিং দি, পানী দি, এতিয়াও সেইবিলাক চলি আছে। আৰু মই কম ঋত্বিক চৌধুৰী ছাৰ, তোমালোকে হাত চাপ কৰি দিবা মই কোৱা উঠাৰ পিছত, ব্ৰিলিয়েণ্ট একাডেমীৰ ফালৰ পৰা আমাক 10 জোপা গছ পুলি দিয়া হৈছিলে। ব্ৰিলিয়েণ্ট একাডেমীৰ আমি তেনেকৈ নেম প্লেট বনাই আমি 10 জোপা গছ পুলিত আমি এনেকৈ আৱৰি দিছিলোঁ। দুটামান বাৰু তাৰে ল'ৰা ছোৱালীয়ে ছিঙি দিছিলে। গতিকে এই কথাষাৰ মই এইকাৰণে কৈছোঁ, আমি যোৱাবাৰ যেনেকৈ 1000 গছ পুলি লগাইছোঁ, এইবাৰ জুবিন গাৰ্গৰ বাৰ্থডে কেই তাৰিখে গ'ল কোনে জানে? জুবিন ফেনৰ আছেনে নাই কোনোবা? কৃষ্ণচূড়া আৰু ৰাধাচূড়া আৰু বকুল বশিষ্ঠ নৈৰ পাৰত গুৱাহাটীত ছাৰে অলপমান কৈ গ'ল, ঋতিক ছাৰে, ৰাস্তাৰ পাৰে আমি 100 জোপা গছ পুলি লগাই তাত নেম প্লেটত তাত আমি নেম প্লেটত লিখি দিছোঁ। বহুত মানুহে জুবিন গাৰ্গক বেয়া পায়, হয় এইটো, আৰু বহুতে জুবিন গাৰ্গক ভাল পায়। মই জুবিন গাৰ্গ ব্যক্তিজনক না ভাল পাওঁ না বেয়া পাওঁ, মোৰ একো নাই, মই তেওঁৰ গানক ভাল পাওঁ, আৰু বহুত মানুহে হয়তো তেওঁৰ গানক ভাল পায়। আমি যেতিয়া অকলে থাকোঁ বা খঙত থাকোঁ, ভাল পাওঁ জুবিন গাৰ্গে যেতিয়া গান গায়, নাচি থাকিলে নহয় দেই, যেতিয়া মনে মনে বহি জুবিনৰ শব্দবিলাক শুনা যায়, মোৰ কোনো জাতি নাই, ধৰ্ম নাই, মোৰ ভগৱান প্ৰকৃতি, মই প্ৰকৃতিক বিশ্বাস কৰোঁ বুলি জুবিনে যে কৈছিল। এতিয়া মই জুবিন গাৰ্গৰ ফেনসকলক আপোনালোকে ক'ব বিচাৰিছোঁ, আপোনালোকে মোক কওক, জুবিন গাৰ্গে যে কৈছিলে মই প্ৰকৃতিক বিশ্বাস কৰোঁ, আপোনালোকে গছ পুলি এটা লগাব নে নাই?
মানুহ জন্ম দি পেলাই ৰাস্তাত এৰি দিয়াটো চবচে সহজ, মানুহলি লগাই তাক লালন পালন কৰাটো এটা কৰ্তব্য। যিয়ে নহওক মই শেষ কৰিছোঁ, 3টামান কথা ক'লোঁ। এতিয়া আপোনালোকক এইটো কথাই লাষ্টত ক'লোঁ যে কেতিয়াও ভাঙি নপৰিব। মই টপাৰ নহ'লোঁ, কিন্তু মই অকল যে টপাৰ নহ'লোঁ তেওঁলোকৰ কথাই কৈ আছোঁ। যিসকলে ফলাফল দেখে এই ষ্টেজত আহিলে আপোনালোকৰ দায়িত্ববোধ আৰু বাঢ়ি গ'ল। টপাৰ হ'ল, ইয়াত প্ৰাইজ দিলে, কোনোবাই নাচিলে, এতিয়া ইয়াৰ পৰা যদি আকৌ বাদ পৰি যায় তেতিয়া নহ'ব। কিন্তু সেইটোক আমি গছ পুলিজোপা এইখিনি বাঢ়াৰ পিছত ছাগলীয়ে খাই দিয়াৰ পিছতো তেওঁ আৰু বাঢ়িবলৈ যত্ন কৰে। আপোনালোকে এইটো এটা ষ্টেজ মানে এইটো এটা হ'ল আপোনাৰ ষ্টেপ। ইয়াৰ পিছত নেক্সট ষ্টেজ আপুনি কটন কলেজ বা বেলেগ তেনেকুৱা কলেজৰ ষ্টেজত উঠিব পাৰিব লাগিব, JNUত যাব লাগিব, দিল্লী ইউনিভাৰ্চিটিত গৈ পেলাই তাৰ ষ্টেজত উঠি পেলাই ভাষণ দিব লাগিব, প্ৰাইজ আনিব লাগিব। এইটো যিসকলে পাইছে তেওঁলোকৰ, যিসকলে পোৱা নাই হাত চাপৰি বজাইছে তেওঁলোকৰ কি হ'ব নেক্সট টাৰ্গেট? আপুনি ইয়াত আহিব আৰু আপোনাৰ কাৰণে কোনোবাই হাত চাপৰি তাত বজাব, এইটো নেক্সট টাৰ্গেট হ'ব লাগিব। সেইটো উচ্চাকাংক্ষা ৰাখি আগবাঢ়ি গ'লে জীৱনত বিফলতা বুলি একো নাই। জীৱনত বিফলতা বুলি একো নাই যেতিয়ালৈকে আপুনি চেষ্টা কৰি থাকে। আৰু যিদিনাখনে আপুনি চেষ্টা নকৰে তেতিয়াই আপুনি মৃত হৈ যায়, মৃত। আৰু আপোনালোকৰতো এতিয়া মৰাৰ সময় অহা নাই, বহুত বাকী আছে জীৱন জীয়াবলৈ, বহুত বাকী আছে। গতিকে শেষত আপোনালোকে মোৰ এইখিনি কথা শুনাৰ কাৰণে আৰু হয়তো কিছু কথা ক'ব পাৰে। একচুৱেলি ছাৰৰ কথাই আমাৰ শুনাৰ বয়স হয়। যি নহওক, আৰু ইয়াত মোক মাতি আনাৰ কাৰণে আমাৰ ঋতিক চৌধুৰী ডাঙৰীয়া দাদাক ধন্যবাদ জ্ঞাপন কৰি, আৰু সন্মুখত বহি থকা বাইদেউসকল যিসকল আছে, মই অৱশ্যে বেছিভাগ আপোনালোকে চিনি নাপাওঁ। আপোনালোকে যিখিনি শিক্ষা দান কৰি আছে ছাত্ৰ ছাত্ৰীসকলক, বহুত ডাঙৰ কাম কৰি আছে। আজিৰ পৰা এই 20-30 বছৰ 50 বছৰ আগত মহিলা শিক্ষয়িত্ৰী আমাৰ নাছিলে। তেনেস্থলত আপোনালোকে একোগৰাকী শিক্ষয়িত্ৰী হৈ পেলাই শিক্ষা যে দি আছে, সেইটো কিমান চেলেঞ্জ ঘৰত কৰি আছে। আৰু মাতি অনাৰ কাৰণে আৰু মোক শুনাৰ বাবে ধন্যবাদ। আৰু আশা কৰিছোঁ ব্ৰিলিয়েণ্ট একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে, ইয়াৰ যিটো নাম আছে ব্ৰিলিয়েণ্ট, সেই ব্ৰিলিয়েণ্টটো তেওঁলোকে পঢ়া শুনা, কামে কাজে, শিক্ষা, খেলা ধূলা, চিত্ৰশিল্প, গান, নৃত্য, সকলোতে তেওঁলোকে নিজৰ ব্ৰিলিয়েঞ্চি, তেওঁলোকৰ ব্ৰিলিয়েণ্ট প্ৰতিপন্ন কৰিব। এইখিনি কৈ মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। শিক্ষাৰ্থীসকলক উদ্দেশ্য কৰি গুৰুত্বপূৰ্ণ ভাষণ। মোবাইল ফোনেৰে আমি কি কৰিব লাগে, গ্ৰুপ ডিছকাশ্যন কৰিব লাগে, আৰু সেই গ্ৰুপটো এটা সংগঠন গঠনমূলক আৰ্হিত কৰিব লাগে, ধ্বংসাত্মক কেতিয়াও হ'ব নালাগে। তাৰ উপৰিও সেই ইউনিভাৰ্চিটিবিলাকৰ ৰাতি 2টা বজালৈ লাইব্ৰেৰী খোলা থাকে, তাত অজস্ৰ ছাত্ৰই অধ্যয়ন কৰে। প্ৰকৃতিপ্ৰেমী মৰমৰ অতি শ্ৰদ্ধাৰ ৰেক্টৰ ছাৰ অনিল শৰ্মা ছাৰে ৰিটায়াৰ কৰিছে। ছাৰে আমাৰ মাজৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লৈছে, যদিও ছাৰ আমাৰ মাজত সদায় থাকিব। সেয়েহে প্ৰথমে আমি তেখেতক এখনি বিদায় পত্ৰ, এখন সম্ভাষণ পত্ৰ আমি আগবঢ়াবলৈ ওলাইছোঁ। এই সম্ভাষণ পত্ৰখনি আগবঢ়াব ব্ৰিলিয়েণ্ট একাডেমীৰ সঞ্চালক ঋতিক চৌধুৰী ছাৰে। প্ৰতিষ্ঠাৰ সময়ৰ পৰাই 2004 বৰ্ষৰ পৰাই আমাৰ মাজত থকা বহু কেইগৰাকী আমাৰ অতি শ্ৰদ্ধাৰ শিক্ষকে যোৱাবেলি 2021 বৰ্ষত ব্ৰিলিয়েণ্ট একাডেমীৰ পৰা বিদায় লৈছে। আমাৰ ৰূপচিকা বাইদেৱে সম্বৰ্ধনা জনাব। ইয়াৰ পিছতে আমি মঞ্চত বিচাৰিছোঁ আমাৰ আটাইৰে মৰমৰ মৃন্ময় বৰ ধুনীয়া ল'ৰা আছিল, এতিয়াও বাৰু আছিল নহয়, এতিয়াও বৰ ধুনীয়া ল'ৰা, ব্ৰিলিয়েণ্ট একাডেমীত আছিল। ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট মৰম কৰিছিল, সকলো ছাত্ৰ ছাত্ৰীৰে বৰ প্ৰিয় আছিল মৃন্ময়। ইয়াৰ পিছতে আমি বিচাৰিছোঁ ৰিজিত আমাৰ আটাইৰে মৰমৰ ৰিজিত। ৰিজিতে কমাৰ্চৰ আটাইকেইটা বিষয়তে যেতিয়াই যেনেকৈ লাগে তেনেকৈ সহায় কৰে।
পিছত ভৱিষ্যতে অনাগত দিনত কোনোবাই অসমৰ ভিতৰত শ্ৰেষ্ঠ নম্বৰ অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক মই পুৰস্কৃত কৰিম কি পুৰস্কাৰ দিম মই বাৰু এতিয়াই নকওঁ কিন্তু সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক তেখেতৰ মনত থকা ধৰণে মই এটি পুৰস্কাৰ আগবঢ়াম যেতিয়াই নকৰক যেইবাৰে নকৰক খালি অংক বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাব লাগিব ধন্যবাদ ভিডিঅ'টি চাই যদি ভাল পালে লাইক কৰিব ইয়াৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি আগলৈ এইদৰে ভিডিঅ' বনাই যোৱাত উৎসাহিত কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ